হাই বন্ধুসকল, ৱেলকাম টু মাই চেনেল এম ডি কিডছ। আজি আপোনালোকক লৈ যাম এখন ৰিজৰ্টলৈ, কহুৱা ৰিজৰ্ট। মানে মই নলবাৰীত আছোঁ, গতিকে এই ৰিজৰ্টখনৰ পৰিৱেশটো দেখুৱাই দিম আপোনালোকক কেনেকুৱা পৰিৱেশ হয়। ঠিক আছে, ব'লক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোককো ৰিজৰ্টখনলৈ লৈ যাম। এতিয়া মই নিজেও যাম, আপোনালোককো লৈ যাম ৰিজৰ্টলৈ। পিছত আপোনালোকে আহিব পাৰিব। ঠিক আছে, ব'লক তেতিয়াহ'লে আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আমাৰ এতিয়া যাত্ৰা আৰম্ভ। আমি এতিয়া বৰকুৰাৰ পৰা যাই আছোঁ গণেশ মন্দিৰ। গণেশ মন্দিৰৰ পৰা আমি লেফ্ট যাব লাগিব। এতিয়া পাই গ'লোঁ গণেশ মন্দিৰ। ইয়াৰ পৰা আমি লেফ্ট সোমাই গ'লোঁ। এয়া পাই গ'লোঁ কহুৱা ৰিজৰ্টৰ গেট। ইয়াৰ পৰা সোমাই যাব লাগিব চিধাই। ৰাস্তাটো ইমান এটা ভাল নহয়, কিন্তু কথা নাই, বাইক যায়, টেনশ্যন নাই। আমি কহুৱা ৰিজৰ্ট পাই গ'লোঁ। এইখন গেট মেইন গেট হয়। এইখিনি হ'ল আপোনাৰ মেইন কম্পাউণ্ড হয়। ইয়াৰ পৰা আৰু ভিতৰত যাব পাৰি। আপোনালোকে যদি পাৰ্টি দিব বিচাৰে তেতিয়াহ'লে ইয়ালৈ আহি আপোনালোকে যিকোনো পাৰ্টি দিব পাৰে। মানে ধুনীয়া স্পেচ হয় আৰু লোকেশ্যনটো বহুত ভাল হয়, একেবাৰে ঠাণ্ডা পৰিৱেশৰ। গৰমৰ দিনৰ কাৰণে আপোনাৰ একেবাৰে পাৰফেক্ট প্লেচ হয়। এচিৰ কোনো প্ৰয়োজন নাই ইয়াত, একেবাৰে ঠাণ্ডা জেগা। টিকট চিষ্টেম হোৱা নাই এতিয়া, হয়তো পিছত হ'ব পাৰে। এইফালে আপোনাৰ দুটা স্পট, সেইফালে আপোনাৰ কলৰ বাগান আছে, কলৰ বাগানৰ ফালে যাব পাৰি। আৰু লেফ্ট চাইডে আপোনাৰ মানে যিটো পাগলাদিয়া নদী আছে সেইটো চাব পাৰিব আপোনালোকে আহিলে ইয়াতে। মই পিছত দেখুৱাই দি আছোঁ তাত গৈ পেলাই। মই আপোনালোকক এতিয়া দেখুৱাই দি আছোঁ লেফ্ট চাইডে গৈ পেলাই। তাত পাগলাদিয়া যিটো নদী আছে সেইটো দেখা পাব আৰু তাত চেলফি উঠিব পাৰি। এইবিলাকত আপোনালোকে আহিলে ৰেষ্ট ল'ব পাৰিব। এতিয়া অলপ মানে বাৰিষাৰ কাৰণে যিহেতু বতাহ ধুমুহা দিছে, সেইটো কাৰণে অলপ বেয়া হৈছে। এইটো বিহুৰ সময়ত বেছি ভাল লাগে। এইটোৰ ওপৰত উঠি পেলাই আপোনালোকে গোটেই আপোনাৰ ৰিজৰ্টখন চাব পাৰিব ইয়াৰ ওপৰত উঠিলে। বহুত ধুনীয়া দৃশ্য, সঁচাকৈ মানে বহুত ভাল লাগে। ইমান মানে ঠাণ্ডা মানে এটা হাৱা আহিছে ইয়াতে। এইটো আপোনাৰ পাগলাদিয়া নদী। বেছি আগুৱাই নাযাওঁ, ৰিক্স হৈ আছে তামান। ৰ'ব একবাৰ আপোনালোকক ওপৰৰ পৰা দেখুৱাই দিওঁ ভিউটো মই। ৱাও, মজা লাগিছে ওপৰৰ পৰা চাই পেলাই। ইয়াৰ পৰা আপোনাৰ কলৰ বাগানো দেখা পায়। আজি ভিতৰৰ ফালে নাযাওঁ আৰু ইমান। এয়া দেখিছে আপোনালোকে কলৰ বাগান। মানে গোটেইখিনি দেখুৱাব লাগিলে আপোনাক গোটেই দিনটো লাগিব, গতিকে ইমান নাযাওঁ আৰু ওপৰৰ পৰাই দেখুৱাই দিলোঁ আপোনালোকক। ইয়াত আপোনাৰ কল লাগিয়ে আছে, মোটামুটি আপোনাৰ বহুতখিনিয়ে কল আছে, গণি শেষ কৰিব নোৱাৰি। মানে মেইন আপোনাৰ ইনকাম কলৰ পৰাই হয়, কল আৰু ৰঙালাওৰ পৰা হয়। সোঁফালে আপোনালোকে দেখা পাইছে, সোঁফালে মানে ৰঙালাও খেতি কৰে। তাত 8-9 লাখ টকা মানৰ মোটামুটি ইয়াৰ পৰা ৰঙালাও বিক্ৰী কৰিছে এইবাৰ।
এতিয়া মানে কি খেতি নাই, খেতি উঠাইছে, হয়তো পিছত আকৌ মানে ইয়াত ৰঙালাও লগাব। যিহেতু আপোনাৰ ইয়াত ৰঙালাও আৰু কলগছৰ ওপৰতে ইনকামটো ইয়াত নিৰ্ভৰ কৰে, আৰু সেনেকৈ ৰিজৰ্টখন চলি আছে। কলবিলাক দেখা পালে খাবই মন যায়, ইমান ধুনীয়াকৈ লাগি আছে নহয়। এতিয়া আমি মেইন কম্পাউণ্ডলৈ যাম। এইটো আপোনাৰ মানে ভোজনালয়। ইয়াত আপোনালোকে যদি আহে মানে ভাত চাত খাব পাৰিব ইয়াত, আৰু সৰু সুৰা পাৰ্টি চলে ইয়াতে। ইয়াত আপোনালোকে ৰেষ্ট ল'ব পাৰিব যদি মানে ৰেষ্ট লয়। আমি ইয়াত অলপ বহি ল'লোঁ দাদাজনৰ লগত, তেওঁ ইয়াৰে মানুহ হয়, এওঁৰ লগত কৰ্ম চিনাকি আছে। এইটো আপোনাৰ কিটচেন হয়, ইয়াত মেনুবিলাকত লিখা আছে আপোনাৰ কোন বস্তুৰ কি দাম। যদি ইয়াত আহে আপোনালোকে খাব পাৰিব অৰ্ডাৰ কৰি পেলাই। আমাকো দাদাজনে মানে কি ইয়াত 2 কাপ চাহ আনি দিলে। ৰিচপেক্টখিনি সঁচাকৈ বহুত ভাল লাগিছে, বহুত ধুনীয়া ৰিচপেক্ট হয় ইয়াৰ মানুহখিনিৰ। এয়া হ'ল আমলখিৰ গাছ, আৰু সেইফালে কল চাৰিওফালে কলেই কল। এইখিনি হ'ল আপোনাৰ মালভোগ কলৰ মানে বাগান, আৰু সেইফালে যে আগত দেখুৱাইছিলোঁ অলপ আগত, সেইখিনি আপোনাৰ মনোহৰ কল আছিলে। এইখিনি গোটেই মালভোগ কলৰে বাগান হয়।